মিজান নিউজৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম মাত্ৰ 1 মিনিটত কেনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড কেনেকৈ লিংক কৰিব পাৰিব। গতিকে বন্ধুসকল, আপুনি যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা সকলো ধৰণৰ ভিডিঅ' আমি আপলোড দি থাকোঁ। এতিয়া আহিছোঁ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড কেনেকৈ লিংক কৰিব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাই ভোটাৰ হেল্পলাইন বুলি এটা এপ আছে, এই এপটো ডাউনলোড কৰিব। তাৰপিছত আপুনি এপটো অ'পন কৰিব। মোৰ বাৰু ডাউনলোড কৰা আছে। অ'পন কৰাৰ পিছত আপুনি ইয়াতে টাইপ কৰিব। তাৰপিছত আপুনি ইয়াতে টাইপ কৰিব। ইয়াতে টাইপ কৰাৰ পিছত আপুনি লেট ষ্টাৰ্ট ইয়াতে টাইপ কৰিব। আপুনি আপোনাৰ ইয়াতে মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আপোনাৰ মোবাইলত আছে সেইটো নাম্বাৰ ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে চেণ্ড OTP ক্লিক কৰিব। তাৰপিছত আপোনাৰ এটা OTP আহিব। OTP অহাৰ পিছত আপুনি অলপ ৱেইট কৰিব লাগিব। আপুনি ইয়াতে টাইপ কৰিব লাগিব। তাৰপিছত নেক্সট ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ ষ্টেট ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি ইয়াতে প্ৰচেছত ক্লিক কৰি আপুনি ভোটাৰ ডিটেইলছ সকলো পাই যাব। ইয়াতে নেক্সট ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব। ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা দিব লাগিব। তাৰপিছত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰপিছত আপোনাৰ ইমেইলটো ইয়াতে দিব লাগিব। ইয়াতে আপোনাৰ প্লেচটো দিব লাগিব, যাৰ পৰা আপুনি ফৰ্মখন ফিল আপ কৰিছে। তাৰপিছত ডান। এতিয়া হৈ গ'ল আপোনাৰ। এতিয়া কনফাৰ্মত ক্লিক কৰি আপোনাৰ এইটো এটা ৰেফাৰেন্স ID দিব। এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব, কিয়নো এইটো দি আপুনি চেক কৰিব পাৰিব আপোনাৰ অনলাইনটো একচেপ্ট হৈছে নে নাই, পিছত চেক কৰিব পাৰিব। গতিকে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। ধন্যবাদ।